এতিয়া আগবঢ়াইছোঁ ফুলকবি জাল কাৰী ৰুটিৰ সৈতে। ইয়াত আছে ফুলকবি জাল কাৰী, দালি, চয়াবিন, সেউজীয়া মটৰৰ সৈতে এখন ভাজি, ৰঙা মৰিচা ভাজি আৰু এয়া ৰুটি। ফুলকবি জাল কাৰী ৰেচিপিসহ ভিডিঅ' দিছোঁ, চাব পাৰিব। এতিয়া বনাম ফুলকবি জাল কাৰী। ফুলকবি জাল কাৰীখন বনাবৰ কাৰণে লৈছোঁ ফুলকবি, আলু, পিঁয়াজ, ধনিয়া গুড়ি, জিৰা গুড়ি, হালধি, নিমখ, সৰিয়হৰ তেল, কেঁচা জলকীয়া, জালুক, আদা, নহৰু, নামমাত্ৰ চেনি আৰু তেজপাত। প্ৰথম পিঁয়াজখিনি মিহিকৈ পিচি ল'ম। ফুলকবিৰ পাহিখিনি এৰুৱাই ল'ম। আদা নহৰু পিচি ল'ম। জালুকখিনি পিচি ল'ম। ফুলকবিৰ জাল কাৰী বনাবৰ কাৰণে কেৰাহী গৰম কৰি ল'লোঁ, সৰিয়হৰ তেল দিলোঁ, তেলখিনি গৰম হ'ল। ইয়াত এতিয়া প্ৰথম আলুখিনি ভাজি উঠাই ল'ম। আলুখিনি ৰঙচুৱাকৈ ভাজি লৈ এতিয়া উঠাই ল'লোঁ। ইয়াত এতিয়া তেজপাত দিম। তেজপাত ৰঙচুৱা হ'ল। ইয়াত এতিয়া নামমাত্ৰ চেনি দিম। চেনি ৰং বঢ়াই ধুনীয়া কৰে আৰু সোৱাদ বঢ়ায়। চেনি নিদিলেও হয়। চেনি দিলোঁ। ইয়াত এতিয়া পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'ম। পিঁয়াজখিনি অলপ ৰঙচুৱা হৈছে। ইয়াত এতিয়া আদা নহৰু পিচি থৈছিলোঁ দি দিলোঁ। এচামুচ জিৰা গুড়ি দিছোঁ। এচামুচ ধনিয়া গুড়ি, হালধি আৰু জালুকখিনি পিচি থৈছিলোঁ ইয়াত এতিয়া দি দিম। মধ্যমীয়া জুইত তেলটো বিৰিঙালৈকে ভাজি ল'ম। ফুলকেইপাহ কাটি থৈ দিছিলোঁ ইয়াত এতিয়া দি দিম। জোখমতে নিমখ দিম আৰু কেঁচা জলকীয়া দিছোঁ। কেঁচা জলকীয়া আচলতে পিচি দিবও পাৰি। গোটাকৈ দিছোঁ, ভাঙি দিম। এতিয়া জুইডাল কমাই লৈ 7 মিনিট সময় ভাজি ল'ম। ফুলকবি 7 মিনিট সময় ভাজি ল'লোঁ। ইয়াত এতিয়া ভাজি উঠাই থোৱা আলুখিনি দি দিম। আলু নিদিলেও হয়, আলু দিলেও হয়। বহুতে আলু নাখায়, তেতিয়া দিব নালাগে। ইয়াত এতিয়া 3 কাপ পানী দি দিম। এতিয়া ঢাকোন মাৰি থৈ দিম 15 মিনিট সময়। ফুলকবি জাল কাৰী 20 মিনিট সময় ঢাকোন দি থৈ দিছিলোঁ। এতিয়া বৰ ধুনীয়াকৈ সিজিলে। এতিয়া নমাই গৰমে গৰমে পৰিৱেশন কৰিম। যদি ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'খিনি আপোনালোকৰ ওচৰত পৰেগৈ।